নমস্কাৰ। গ্ৰন্থসুবাসৰ দ্বিতীয়টো পৃষ্ঠালৈ অৰ্থাৎ দ্বিতীয়খন কিতাপ লৈ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। মোৰ নাম অৰ্ণৱ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ ইউটিউব চেনেল। আজি আমি যিখন কিতাপ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ সেই কিতাপখন হৈছে চৰাই চুবুৰী, পংকজ গোবিন্দ মেধিৰ দ্বাৰা ৰচিত এখন উপন্যাস। আপোনালোকক মই আগতেই জনাইছোঁ যে এই ভিডিঅ'ত আমি এখন কিতাপ লৈ আহি আছোঁ আৰু লৈ আহি থাকিম। যিসমূহ কিতাপ আমি আচলতে কিয় পঢ়িব লাগে, লেখকে কি উদ্দেশ্যে এই কিতাপখন লিখিছে, এই বিষয়ে আমি কিছু আভাস দিবলৈ যত্ন কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত মই কিতাপখন পঢ়ি কেনে পালোঁ সেই বিষয়ে আপোনালোকক জনাম। আহক এতিয়া আমি চৰাই চুবুৰীৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ। চৰাই চুবুৰীৰ আৰম্ভণিতে এখন প্ৰচ্ছদ আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। এই প্ৰচ্ছদখন অংকন কৰিছে মনজিত ৰাজখোৱাই। ইয়াত কিতাপখনৰ নাম লিখা আছে। কিতাপখনৰ নামৰ একেবাৰে কোণত দুটি দহিকতৰা চৰাই আপোনালোকে দেখিবলৈ পাব। ইয়াৰ পিছত লেখকৰ নাম আৰু তলত কিছুমান মানুহৰ মুখ অংকন কৰা আছে আৰু সেই অংকিত মুখবোৰৰ ভিতৰত কিছুমান গছ গছনিৰ ছবি ইয়াত আছে। ইয়াৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে এই কিতাপখন হয়তো প্ৰকৃতি বিষয়ক কিতাপ। আমি ভিতৰলৈ যাম, গৈ পেলাই আমি চাবলৈ চেষ্টা কৰিম যে আচলতে আমি যি ধাৰণা কৰিছোঁ এই ধাৰণা সম্পূৰ্ণ শুদ্ধ হয় নে নহয়। পংকজ গোবিন্দ মেধি তেখেত এগৰাকী পশু চিকিৎসক আৰু লগতে অসমীয়া সাহিত্যত তেখেতে বিভিন্ন অৱদান আগবঢ়াই আহিছে। তেখেতে গল্প, উপন্যাস, কবিতা লগতে বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকতত তেখেতে প্ৰবন্ধ লিখি আহিছে। তেখেত ৰত্নেশ্বৰ মেধি আৰু সৰোজিনী মেধিৰ পুত্ৰ। ৰত্নেশ্বৰ মেধি তেখেতো এগৰাকী সাহিত্যিক। পংকজ গোবিন্দ মেধিৰ ঘৰ নলবাৰীৰ শান্তিপুৰত। পংকজ গোবিন্দ মেধিৰ ইতিমধ্যে বিভিন্ন গ্ৰন্থ প্ৰকাশিত হৈছে। তাৰ ভিতৰত নগ্নতা আপোনাৰ পত্নী, পত্নী আপোনাৰ ব্যস্ততা এখন সুৰুচিপূৰ্ণ কাব্যগ্ৰন্থ। তেখেতৰ মধুমিতা মোহন, শ্ৰীহাৰা আদিৰ দৰে উপন্যাসো তেখেতে পূৰ্বতে লিখিছে। তেখেতে যিবিলাক প্ৰবন্ধ লিখিছে, যিবিলাক কবিতা লিখিছে সেই সকলোবিলাক তেওঁ সংকলন কৰি গৈ আছে আৰু বিভিন্ন সময়ত এইবিলাক প্ৰকাশিত হৈ আহিছে। তেখেতৰ ঘৰত এটি সংগ্ৰহালয় আছে, শ্ৰী ভাৰতী সংগ্ৰহালয়। লগতে তেওঁ পাগলা দিয়া কলা বিথীকাৰ সঞ্চালক হিচাপে কাম কৰি আছে। এতিয়া আমি আহিছোঁ এই কিতাপখন লেখকে কি উদ্দেশ্যে পাঠক সমাজলৈ মেলি দিছে সেই বিষয়ে জানিবলৈ। এই কিতাপখনত পূৰ্বতে লেখকে লিখি ৰাখিছে যে তেওঁ কিয় এই কিতাপখন লিখিছে সেই বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে আজি যি যুগ, এই যুগত আমি প্ৰকৃতিক ধ্বংস কৰি আহিছোঁ বুলি আমি সকলোৱে জানো। প্ৰকৃতি ধ্বংস হৈ থকাৰ বিপৰীতে কিন্তু বিভিন্ন সময়ত বিভিন্ন প্ৰকৃতিবিদে, বিভিন্ন মানুহে কাম কৰি গৈ আছে প্ৰকৃতিৰ হকে কাম কৰিবলৈ। এই কিতাপখন পঢ়িলে আমি এই বিষয়ে জানিম যে এগৰাকী প্ৰকৃতিবিদে কিদৰে চিন্তা চৰ্চা কৰে, তেখেতৰ কাম কাজকনো এগৰাকী সাধাৰণ ব্যক্তিয়ে কিদৰে তেখেতৰ সৈতে জড়িত হ'ব পাৰে আৰু তেখেতৰ কাম কাজবিলাকক আগুৱাই লৈ যাব পাৰে, এই বিষয়ে কিতাপখনত আছে। এই কিতাপখনত আমি আকৌ দেখিবলৈ পাওঁ যে এগৰাকী প্ৰকৃতি কৰ্মীয়ে কিদৰেনো কাম কৰে, তেওঁ কিদৰে চোৰাং চিকাৰীৰ বিৰুদ্ধে আগবাঢ়ি যাব পাৰে, তেওঁ কিদৰেনো প্ৰশাসনক সহায় কৰিব পাৰে, তেওঁ কিদৰেনো সমাজত আগবাঢ়ি যাব পাৰে, এই বিষয়ে গোটেইখিনি কথা এই কিতাপখনত আমি পঢ়িবলৈ পাওঁ। এই কিতাপখনে আমাক এক নতুন গতি প্ৰদান কৰে। যদি আমি প্ৰকৃতিক ভাল পাওঁ আৰু প্ৰকৃতিৰ হৈ কাম কৰিব বিচাৰোঁ, আমি কিদৰেনো আগবাঢ়িলে সঁচাকৈয়ে সঁচা অৰ্থত সমাজত সংস্কাৰ সাধন হ'ব, এই বিষয়ে এই কিতাপখনত আমি অতি সুন্দৰভাৱে পঢ়িবলৈ পাওঁ। এই চৰাই চুবুৰী নামৰ কিতাপখন সেই কেইগৰাকী প্ৰকৃতিপ্ৰেমীৰ কষ্টৰ ফল, যিসকলে এই ধৰণৰ কাম অসমত কৰি আহিছে আৰু পৰৱৰ্তী সময়তো কৰি যাবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। এই সকলোবিলাক ব্যক্তিৰ কৰ্মৰাজিক এই কিতাপখনৰ দ্বাৰা সমাজক দেখুৱাবলৈ চেষ্টা কৰিছে লেখকে। আৰু এই কিতাপখন লেখাৰ এক উদ্দেশ্য হৈছে যে এই কিতাপখন পঢ়ি কোনো এগৰাকী অসমীয়াই যদি নিজৰ গাঁৱত বা নিজৰ অঞ্চলত এখন অৰণ্য গাঁৱৰ সৃষ্টি কৰে, তেনেহ'লে এই কিতাপখন লেখাৰ যি উদ্দেশ্য সেই উদ্দেশ্য সফল হ'ব বুলি লেখকে উল্লেখ কৰিছে। আচলতে নিজা ব্যক্তিগত চিন্তাৰ পৰা মই ক'ব বিচাৰিছোঁ যে আমাৰ যি বৰ্তমান পৰিস্থিতি, এই পৰিস্থিতিত আমাৰ যিসকল নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মই প্ৰকৃতিৰ সৈতে সম্পৃক্ত হ'বলৈ যি গুৰুত্ব প্ৰদান কৰিব লাগে সেই গুৰুত্ব প্ৰদান কৰি অহা নাই। তেওঁলোকে আজিৰ সময়ত কৈ থাকে যে আমাৰ মাজত চাকৰিৰ অভাৱ, কিন্তু আমাৰ অসমৰ যি ভৌগোলিক পৰিৱেশ, এই ভৌগোলিক পৰিৱেশত আমি আচলতে চাকৰিৰ পিছত দৌৰিব প্ৰয়োজন নাই। আমি আমাৰ সমাজত যিখিনি আমাৰ প্ৰকৃতিয়ে আমাক প্ৰদান কৰিছে, ইয়াক বিনষ্ট নকৰাকৈয়ে আমি অতি সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰোঁ আমাৰ জীৱনটো। আৰু এই ধৰণৰ কিতাপত এই ধৰণৰ কথাই আছে যে আমি কিদৰেনো আমাৰ জীৱনটো প্ৰকৃতিৰ লগত আগবঢ়াই লৈ যাব পাৰোঁ, আমি কিদৰেনো সমাজত
নিজক প্ৰতিষ্ঠা কৰিব পাৰোঁ প্ৰাকৃতিক আমাৰ সম্পদসমূহৰ দ্বাৰা, এই বিষয়ে এই কিতাপখনত উল্লেখ আছে। এই কিতাপখনত এটি মুখ্য চৰিত্ৰৰ দ্বাৰা লিখকে গোটেই কাহিনীভাগ আগবঢ়াই লৈ গৈছে। এই মুখ্য চৰিত্ৰটোৱে প্ৰকৃতি প্ৰেম, প্ৰকৃতি সংৰক্ষণৰ প্ৰতি এগৰাকী ব্যক্তিৰ দায়বদ্ধতা আৰু কিদৰেনো এগৰাকী ব্যক্তিয়ে নিজক বিলীন কৰিব পাৰে প্ৰকৃতিৰ নামত, এই সকলোবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে। এইগৰাকী ব্যক্তিৰ সহায়ত দেখুওৱা হৈছে যে তেওঁৰ জীৱনত যিমানেই কি বাধা বিঘিনি নাহক, যিমানেই কি ঘাত প্ৰতিঘাত নাথাকক, তেখেতে প্ৰকৃতিৰ সৈতে নিজক বিলীন কৰিবলৈ যি মনোবল, যি ইচ্ছা, এই ইচ্ছাৰ আগত সকলো বস্তু ম্লান হৈ যায়। তেখেতে বিভিন্ন সময়ত কিদৰে ব্যস্ততাৰ মাজতো প্ৰকৃতিৰ সৈতে নিজক বিলীন কৰিবলৈ চেষ্টা কৰিছে আৰু তাৰ ফলশ্ৰুতিত একোখন ঠাইত একোটা মানুহৰ মনত তেওঁ থিতাপি ল'বলৈ সক্ষম হৈছে। এই সকলোবিলাকৰ বিষয়ে এই কিতাপখনত উল্লেখ আছে। এই কিতাপখনত অন্য এটি দিশ আমি চাব লাগিব যে এই কিতাপখনত যিকেইগৰাকী ব্যক্তিৰ বিষয়ে উল্লেখ কৰা হৈছে, প্ৰকৃতিবিদেই হওক বা প্ৰকৃতি সংৰক্ষণৰ সৈতে কাম কৰি থকা ব্যক্তি, বেছিভাগ ব্যক্তিয়ে প্ৰকৃত অৰ্থত কাম কৰি আছে। তেওঁলোক একোগৰাকী প্ৰকৃত চৰিত্ৰ, অসমৰ মাটিত অসমৰ প্ৰকৃতিৰ হৈ কাম কৰি থকা ব্যক্তি, আৰু এই ব্যক্তি কেইগৰাকীৰ সৈতে লেখকে এক সুসম্পৰ্ক স্থাপন কৰি পেলাই গোটেই কাহিনীভাগ আগবঢ়াই লৈ গৈছে, যাৰ ফলত আমি দেখিবলৈ পাওঁ যে আমাৰ অসমখনত প্ৰকৃতিৰ হৈ কাম কৰি থকা, নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা ব্যক্তিসকলে কিদৰেনো কষ্ট কৰি আছে, কিদৰেনো তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে, এই সকলোবিলাক বস্তু এই কিতাপখনত উল্লেখ কৰি থোৱা আছে। পৰৱৰ্তী সময়ত এই কিতাপখনত অতি গুৰুত্বপূৰ্ণ নাম যিহেতু চৰাই চুবুৰী, আপুনি যদি চৰাই বিষয়ক বিভিন্ন তথ্য সমৃদ্ধ কথা জানিব বিচাৰিছে তেনেহ'লে এই কিতাপখনত আপুনি পাব। প্ৰত্যেকটো চৰাইৰ বৈজ্ঞানিক নাম, ইংৰাজী নাম, এই চৰাইবিধৰ অসমীয়া নামটো আচলতে কিয় এনেকুৱা, যিদৰে মই আপোনালোকক কৈছিলোঁ ইয়াত দহি কতৰা চৰাইটো আছে, তেনেহ'লে দহি কতৰা, দহৰ হিতৰ বাবে কাম কৰা আদি ধৰণৰ পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে। ইয়াত বিভিন্ন সৰীসৃপ, সাপৰ বিষয়ে জ্ঞান আছে। ইয়াত আমি কিদৰেনো প্ৰকৃতিৰ সৈতে সম্পৃক্ত হ'বলৈ, কিদৰেনো আমি ট্ৰেকিং কৰিব পাৰোঁ, আমি কিদৰেনো বাৰ্ড ৱাচিং কৰিব পাৰোঁ, আমি কিদৰেনো এক নতুন নতুন ধাৰণাৰে আগবাঢ়ি গৈ পেলাই প্ৰকৃতিৰ প্ৰেমৰ সৈতে জড়িত হৈ পেলাই আমি নিজক স্বনিয়োজনৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰোঁ, এই সকলোবিলাক কথা এই কিতাপখনত উল্লেখ আছে। যাৰ বাবে এই কিতাপখন আচলতে এখন উপন্যাসেই নহয়, আমাক স্বনিয়োজনৰ পথ দেখুওৱা এখন কিতাপ বুলি মই আপোনালোকক ক'ব পাৰোঁ। এই কিতাপখনে আমাৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰি যায় যে আচলতে আমি প্ৰকৃততে প্ৰকৃতি প্ৰেমী হিচাপে কিদৰেনো আমাক প্ৰতিষ্ঠা কৰি আছোঁ। এডাল গছ ৰুই দিলেই জানো আমি প্ৰকৃতিপ্ৰেমী হৈ যাওঁ? সেই গছডালক ৰক্ষণাবেক্ষণ দিবলৈ আমি কিদৰে নিজক আগবঢ়াই লৈ যাব পাৰোঁ, সেই বিষয়ে জনাৰ আমাৰ দৰকাৰ আছে। আৰু এইখন কিতাপে আমাক সেনেকুৱা ধৰণৰ কথাকেই বুজায় যে আমি আচলতেনো কিদৰে সঁচা অৰ্থত প্ৰকৃতি প্ৰেম কৰিব পাৰোঁ, যিয়ে সঁচাকৈ সমাজত আমাক পৰিচয় দিয়াই যে আমাৰ মাটিত আমি প্ৰকৃতিক পূজা কৰি আছোঁ। এই কিতাপখন মই যেতিয়া প্ৰথম পঢ়িছিলোঁ তেতিয়া মই এগৰাকী কলেজীয়া ছাত্ৰ আছিলোঁ, আৰু কিতাপখনত যিবিলাক কথা লিখা আছে সেইবিলাক কথা পঢ়ি পেলাই মোৰ এনেকুৱা লাগিছিল যে যদি মই এগৰাকী প্ৰাণী বিজ্ঞানৰ ছাত্ৰ হ'লোঁ হয় তেনেহ'লে এই কিতাপখনে মোক বিভিন্ন ক্ষেত্ৰত এছাইনমেণ্টতে সহায় কৰিলেহেঁতেন। গতিকে এই ধৰণৰ তথ্য সমৃদ্ধ এখন কিতাপ, যিখন কিতাপ আচলতে সকলোৱে পঢ়িব লাগে। আৰু প্ৰকৃতিৰ প্ৰেমক যদি আমি এক অনন্য মাত্ৰা প্ৰদান কৰিব বিচাৰোঁ তেনেহ'লে এই ধৰণৰ কিতাপে আমাক পুষ্টিবৰ্ধক হিচাপে কাম কৰে, এই ধৰণৰ কিতাপে আমাক অনুপ্ৰেৰণা যোগায়। গতিকে আজিৰ দিনত এনেকুৱা কিতাপ আমি আচলতে পঢ়াৰ গুৰুত্ব আহি পৰিছে। আৰু যিসকল ব্যক্তি প্ৰকৃতি সংৰক্ষণৰ সৈতে জড়িত হৈ আছে সেইসকল ব্যক্তিয়ে এই কিতাপখন নিশ্চয়কৈ পঢ়ি আনন্দিত হ'ব। এখন অতিকৈ সুখপাঠ্য কিতাপ, গতিকে আমি এই কিতাপখন যিমান পাৰি সিমান পঢ়িব লাগে, আমাৰ আশে পাশে থকা ব্যক্তিসকলক পঢ়ুৱাব লাগে, যাতে আমি প্ৰকৃতি প্ৰেমক আকৌ এক নতুন ধাৰণাৰে দেখিবলৈ সক্ষম হওঁ। ইয়াত যিবিলাক কথা লিখা আছে, বিভিন্ন ধৰণৰ সৰু সৰু টপিক, যিবিলাক টপিক আচলতে আমি আলোচনাৰ মাধ্যমলৈ লৈ আহি অসমখনৰ প্ৰাকৃতিক পৰিৱেশক গোটেই বিশ্বক দেখুৱাব লাগে, এই ধৰণৰ কাম আমি কৰিব পাৰোঁ। ইয়াত ইক' টুৰিজিমৰ কথা আছে। মই আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ যে ইয়াত এগৰাকী ব্যক্তিৰ বিষয়ে আছে, সৌম্যদীপ দত্ত। সৌম্যদীপ দত্তৰ বিষয়ে কিতাপখনত বিভিন্ন ধৰণৰ কথা লিখা আছে। সৌম্যদীপ দত্তই ইক' টুৰিষ্ট নামৰ এখন কিতাপ
ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে। ইক' টুৰিষ্টত যিখিনি কথা আছে এই কথাখিনি কৰিবলৈ যাওঁতে আমি কিদৰেনো কষ্ট কৰিবলগীয়া হয়, এই গোটেই কষ্টখিনিৰ কথা এই কিতাপখনত সৌম্যদীপ দত্তৰ মুখৰ পৰা লৈ আহি লেখক পংকজ গোবিন্দ মেধিয়ে লিখিবলৈ চেষ্টা কৰিছে। গতিকে আমি বুজি পাওঁ যে আচলতে আমাৰ আশে পাশে যিখিনি প্ৰাকৃতিক সম্পদ আছে এই সম্পদখিনিক আমি কিদৰে আগবঢ়াই লৈ যাই পেলাই আমি স্বনিয়োজনৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰোঁ। আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন মানুহে কয় যে, মই নিজা ব্যক্তিগতভাৱে ক'ব বিচাৰিছোঁ, আমাৰ জিলাখনত মানুহে কয় যে ইয়াতনো চাবলগীয়া কি ঠাই আছে, কি আছে, আমি কি দেখুৱাম, বাহিৰৰ মানুহ আহিলে আমি কি দেখুৱাম, তেনেকুৱা হীনমন্যতাত ভোগে। সেইসকল ব্যক্তিৰ কাৰণে এইখন কিতাপ। আপোনালোকে পঢ়ক, পঢ়ি পেলাই আপোনালোকে বুজি পাব আমাৰ ওচৰত কি সম্বল আছে। এই কিতাপখনৰ যিটো উৎপত্তিস্থল বুলি ক'ব পাৰি, সেই উৎপত্তিস্থলটো আচলতে সেই জিলাখনে, যিখন জিলাত আমাৰ মানুহে কৈ থাকে যে জিলাখনত একো নাই চাবলগীয়া, আৰু তাৰ উৎপত্তিস্থল কিন্তু সেই জিলাখনে। গতিকে আমি নিশ্চয়কৈ বুজি পাব লাগিব যে আমাৰ আশে পাশে যিখিনি ঠাই, যিখিনি প্ৰাকৃতিক সম্পদ আছে এই সম্পদখিনিয়ে আচলতে আমাক কি দিব বিচাৰিছে আৰু আমি তাৰ পৰা কি আচলতে ল'ব লাগে। এই ধৰণৰ কথা এই কিতাপখনত উল্লেখ আছে। গতিকে আমি আজিৰ দিনটোত এই কিতাপখন পঢ়োঁ, পঢ়ি পেলাই আমি বুজি উঠোঁ যে আচলতে আমি সমাজত কি কি কাম কৰিবলৈ এতিয়াও বাকী আছে, যিবিলাক কামে আমাক প্ৰকৃতিৰ সৈতে আমাৰ যি সম্পৰ্ক এই সম্পৰ্কক আকৌ টনকিয়াল কৰিবলৈ আগবাঢ়ি আহিব।